মানুহবোৰক পিয়াহৰ পানী টুপি দিছোঁ বিপদগ্ৰস্তৰ ওচৰত সদায় থিয় হৈ আছে আজিলৈ মিছামতি কৰা নাই সকলোৱে প্ৰবঞ্চনা কৰা নাই এতিয়াই যেনেকৈ পাৰোঁ মানুহৰ মংগল সাধন কৰিবলৈ উঠি পৰি লাগিছোঁ ইমানৰ পিছতো কাৰোবাক ভয় কৰি চলাৰ কিবা যুক্তি আছে জানো পিতাই আচৰিত যিহতা ছোৱালীজনী মোৰ মাতটো শুনিয়ে গম পাই গ'ল কোৱা যিহতাৰ বুদ্ধিমত্তাৰ ওচৰত কোনো শব্দই দৃষ্টি পাব নোৱাৰে তাই ভুলেই কৈছে না তাই এনে শক্তিৰ পৰা নিজকে দূৰত ৰখাই ভাল নহ'লে যে ওলাই পৰিব পাৰে আমাৰ দৰে বিপদৰ শক্তিৰ দুৰ্বলতা কোনখিনি আপুনি দোকানে ক'লে কি কৰে এইপিনে আপোনাক আইডিয়া বিচাৰি হাহাকাৰ কৰি আগৰ পইচাই আছে মই বাগিচা কৰি আছোঁ চিন্তা কৰিব নালাগে মই গৈ থৈ আহোঁ ৰ'ব এবাৰ ভালকৈ বহিলৈ বজাৰৰ লাভালাভৰ আদেশখিনি ঠিক কৰি ল'ব লাগিছিল নহয় ভালে কৰি দেউতা বহিব মই কিয় আন কোনো শক্তি তাক একো অপকাৰ কৰিব নোৱাৰে বহু বছৰ বছৰ ঘটি আহিছে চাবলৈ সাধু মোক ক্ষমা কৰি দিয়ক মোক বিশ্বাস কৰক বস্তুটোৰ সন্মুখ আছে এই ফলখনৰ চোতালত এই ৰাষ্ট্ৰ কিশোৰী পূজাৰ আয়োজন কৰি থাকে আৰু তই দুই স্বীকাৰ কৰি চাই মই সলাই দেখুৱাম ৰঙা হৈ থাকিম কিহৰ শব্দ সাপৰ ফুচফুচনি যেন লাগিছে এই ৰাতিপুৱা আপুনি কি কৰি আছে যাওক একদম ঘৰলৈ যাওক মই ঘৰলৈ যাওঁৱেই বা নাযাওঁৱেই তই কিন্তু তোৰ ঘৰলৈ গৈ তাকৈ জীৱিত অৱস্থাত বিচাৰি নাপাওঁ বিচাৰি পাবি কেৱল বিষাক্ত সাপৰ দংশনত মিলা হৈ পৰা তোৰ পত্নী পুত্ৰৰ মৃত শৰীৰ কি কৈছে কোন হয় আপুনি একো নকয় কিয় মই ৰাগ দেৰি মৰথা তই সাজি থকা বেৰ ঘৰটোৰ নিশানখনত এটা ক্ষুদ্ৰতম পিন্ধা ৰাখিব লাগিব আৰু তাক কোনেও ধৰিব নোৱাৰাকৈ এটা খেলুৱৈৰ প্ৰবঞ্চনত লিপ্ত হলে বাবা বিশ্বকৰ্মাই মোৰ সমস্ত হস্ত বিদ্যা কাঢ়ি লৈ যাব আৰু মই মোৰ সমস্ত পৰিয়ালৰ প্ৰাণবায়ু কাঢ়ি লৈ যাব সেইখিনি বুজাই ক্ষমতা আছে
বেঁচে আছো এই শান্ত হঠাৎ খনন সৌভাগ্য নই তোমার প্রভাব করে স্বাগতম জানাই আমার একজন বুজুর্গ না লখাকি মেয়ের ঘরের পাত্র ফল করে সিদ্ধান্ত করিয়া মোবাইল দেখছি পারে না ভালো চেষ্টা না করে ওই বন্ধুরা বলি যদিও তুমি কোন ঘৰত বলি হৈ থাকিব নালাগে মোৰ কিয় হৈ থাকিব তুমি এইখন ঘৰত যদি কেতিয়াবা কি হবার অভাৱ হয় তুমি কিনা বিধায় মনে যথেষ্ট কৰিবা ৰবা তোমাক তো আমাৰ পৰিয়ালটোৰ লগত চিনাকি কৰি দিয়াই নাই এ মোৰ পৰিবাৰ তোমাৰ শাহুৱাৰ ইমান দিনে এই ঘৰখনৰ চাবি কাঠি আছিল এওঁৰ হাতত গাই লৈ পৰা এই গোটেই ঘৰখন চম্ভালাৰ দায়িত্ব তোমাৰ এ অলপ বিশ্ৰাম ল'ব মানে বোৱাৰী সুখ খাব তোমাক আমার গল্প করতে হচ্ছে তোমার যা সদাগরের ঘরের বুয়ারি ও বুয়ারি নহয় বুয়ারি মই কিবাহে কৈছো এওঁলোকৰ এটা বিশেষণ আছে বিঘনা বুয়ারি লখাই খাওয়া পারে তোমার কেউ নিজের নিজের কোথায় যোৱা